গুড মৰ্ণিং গাইজ, যিহেতু আজিৰ পৰা ছেকেণ্ড মেৰিট লিষ্টৰ মতে সামাৰ্থ এডমিশ্যন হ'ব। চ' মই এতিয়া ৰাতিপুৱা সোনকালে দোকানলৈ আহি গ'লোঁ আৰু দোকানলৈ আহি থাকোঁতে মনত পৰিল কেইটামান ফটো পেপাৰ ল'বলগীয়া আছিলে। চ' তাকে লৈ মেলি এতিয়া আহি আছোঁ দোকানলৈ। আৰু ৰাতিপুৱা সোনকালে আহিছোঁ যে, চ' এখনো দোকান ৰাস্তাত খোলা নাই। আৰু এতিয়া আহি পোৱাৰ লগে লগে ভণ্টিহঁত আহিল এডমিশ্যনৰ কাৰণে জেৰক্স কৰিবলৈ কাৰণে। চ' সিহঁতে জেৰক্সখিনি কৰি মেলি দিলোঁ। কৰি মেলি দি মেলাই এটা দুটাকৈ কাম কৰোঁতে দুপৰীয়াই হ'ল। আৰু পেটৰ ভোকটো আজিকালি অলপ বাঢ়িছে, কিয় নাজানো। চ' এতিয়া আহি পেলাই ইৰফানৰ তাৰপৰা টিফিনটো লৈ ল'লোঁ আৰু এতিয়া ঠাণ্ডা টিফিনটো গৈ খাই ল'লোঁ। খাই মেলি লৈ বহুত দিনৰ মূৰত এটা কামৰ বস্তু কিনিলোঁ। এইটো আহিছে এটা ভেকুৱাম মেচিন, মানে এই ধূলি চুলি শুহি লয় যে সেইটো। চ' মই এতিয়া কীবৰ্ডখন ফাৰ্ষ্ট ধুনীয়াকৈ চাফা কৰিলোঁ, তাৰপিছত য'তেই মন গৈছে তাতেই সোমোৱাইছোঁ আৰু তাৰ পৰাই ধূলি উলিয়াইছোঁ। এতিয়া চবতে খুচি খুচি ধূলি ওলোৱা শেষত মই এতিয়া মোৰ চকীখনৰ পৰা অলপ ধূলি উলিয়াই ল'লোঁ। উলিয়াই মেলি লৈ পেলাই সন্ধিয়া আকৌ ভাইটিহঁত আহিল এপ্লাই কৰিবলৈ। চ' সিহঁতে এপ্লাইকেইটা কৰি ল'লোঁ। কৰি মেলি লৈ পেলাই শেষত এতিয়া দোকান চোকান বন্ধ কৰি আহি গ'লোঁ ঘৰলৈ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।